दैदेननाय इउपिपिएल दोलोखौ नागारदों आरो नागारदों। मानास सेरफां बियाबनि पानबारि प्राइमारिनि लाइमोन आफादनि नेहाथारि फैलाव हुसेनजों लोगोसे साबा सोद्रोमाफोरा इउपिपिएल दोलोखौ नागारनानै हाग्रामा महिलारि दैदेननाय बिपिएफ दोलोनि आसार खान्थिखौ मोजां मोननानै बिपिएफ दोलोआव जयनिं जाफैयो। फैगौ बिटिसि बिसायख'थियाव बिपिएफ हान्जाखौ सरकार दानो आरो जांगिला हाज'वारिखौ देरहासार खालामनो बिपिएफ दोलोआव हाबफैबाय। राजा अनुष्ठान हिसाब तो मैं कोनो धৰণৰ লাভালাভ मैं দেখা পোৱা নাই, যাৰ কাৰণে মই অলপ আক্ষেপ হৈছোঁ দল যে আৰু মানে চৰকাৰ একে অৱস্থায় যাওঁতে অৱস্থা এতিয়া আৰু কি কাম উন্নত কৰিব বা কি কাম কৰিব এতিয়া আৰু মনত অলপ মানে অশান্তি হেন হয়ে আৰু বিদেশত অহা বুলি ভাবিছোঁ। এই অনন্ত বছৰি আমাৰ তাত আহিল আয়াৰ পিছত ইএম পালে। ইএম পোৱাৰ পিছত আমাৰ যিটো দক্ষিণ বালিমাৰী গাঁৱৰ যিটো ৰাস্তা আছে এতিয়া কিন্তু এনেকুৱা অৱস্থা হৈ আছে মানে ৰাস্তাত মাছ মাৰিব পৰা হ'লে গম পাব ইলেকশ্যন আহিল না দুই তিনিটা ডাম্পাৰ দিল নাকি এইটো MCL মানে শেষ অৱস্থা না MCL আহি আছে ইলেকশ্যন আহি আছে তাৰ কাৰণে আমাৰ দক্ষিণ বালিমাৰী ৰাইজৰ যাতে এইটো ৰাস্তাৰ কাম হ'ল আৰু তাত কাম এইটো কেনেকুৱা কাম এইটো আৰু ৰাইজে কি ভাবিব। ইএম হোৱাৰ পিছত ধনঞ্জয় ছাৰে যে কি মানে উন্নত কৰিল তাৰ পূৰ্বান্ত আমাৰ দক্ষিণ বালিমাৰীত গ'লে গম পাব আপোনালোকে আৰু গোটেই মানাছটোতো বাদে দিয়ক তাতেতো গম পোৱা যায় যে বালিমাৰীতে কি হ'ল বা আমাৰ পানবাৰী অঞ্চলত কি হ'ল এইটো চালেই গম পোৱা যায় আৰু ইমানখিনি ক'ত কৰিব। এটাই আহ্বান জনাম তো 5 বছৰত এই চৰকাৰে আমাৰ যিটো ইউপিপিএল চৰকাৰ চলিও আছে বৰ্তমান যদিও আছে বা আগন্তুকটো নাথাকেই আমি ৰাইজক এইটোৱে জনাম যে ইউপিপিএলটো ত্যাগ কৰি বিপিএফত অহাটোৱেই ভাল হ'ব। আমি এইটোৱে